All Assam Khel Maharan Hanjanglang Sopachuak Lamlong Pamanpon. Nipaing kora troksiar ni gang sambaje pirachi tim PM apor Hanjanglang Sopachuak Lamalong Hanjanglang So Sport Association atum pen chepatir piponsi nangkele jeni 5 pri marsar ni pen state level mate All Assam Khel Maharan ki pachu pangcheng ponpo. Jesi pathak maipu HC pen kachari pona mayelong alhisar piaman pen bogajan civil SDO Dibijoyti Bora Relief Ronghang DSO Pranab Terang ACF Bogajan Reng Rostom Ras Brahma S DPO Bogajan Serdili Bay Education Board Chairman Bogajan Block Raju Ingleng Maipu KSA BDC Desoy Teron Chunbang KSA BDC Atumpen ke Chenglok Man ke do ke thegi ding Atumpen che tong dunsi Mai Arsik Jepen Chingwai Pon Birda kiri ponlong atengke state level ke pachumate All Assam Khel Maharan Hanjanglang Sopachu Klamalongsi ke chengpen ki jut mate nonang kileji ni 5 li mars lapen sirkep aparman si pachik ponlo. News Tech Report Time News Tifu. সেইটো যাতে আমি পড়া যায় তার কারণে এই প্রোগ্রামটা আমি সাকসেসফুলি করব লাগে হাউ রিপোর্ট বলে নিশ্চয় আমরা আমার ডেপুটি স্পিকার জামালু আছে এটা আমি রিকোয়েস্ট করি আর এইটা হোল্ডিং সিরিমনি বিহেকে কালচারাল প্রোগ্রাম থাকিব কালচারাল বান্ডার রাইডার গুলা আমার বিদ্যুৎ থাকিব সময় হোল্ডিংটো ধুনীয়াকৈ আমি থাকিব লাগে যাতে সকলো মানে মনত থাকি যায় যাতে অল সময় আহিব ইয়াত আগতে আমি পাইছো বড়াসা মেগনেটিক বি এই অপর মানুহৰ মানে মন ফুল গৈছে এইটো এইবাই এই জংঘল আছে একো নাই হোটেল নাই হোটেল একো নাই ঘৰ বনাই খেৰৰ ঘৰ বনাই নাই তেনেকৈ কেম্পবিলাক বনাই আছে গিভ ইমান ধুনীয়া লাষ্টত 31 ডিচেম্বৰ নতুন বছৰ আহিলে বিদায় কৰিলো ধুনীয়াকৈ কেক দি দিয়ে আজি অলপ মনত পৰে তই নিশ্চয় আমাৰ নাম কৰা হেতুও আজি ইমান হৈছে আমাৰ মিনিষ্টাৰ আছিলে আমাৰ Pradip Harika. তেনেকৈ আমাৰ ইভেণ্ট আমি সেই সময়ত আমি পাৰ কৰিব পাৰোঁ এতিয়া বহুত আমাৰ ফেচিলিটিবিলাক আহিছে এজেঞ্চিবিলাক আহিছে নতুন আছে গতিকে এতিয়া আমি সেই সুবিধা লৈ পেলাই আমি ধুনীয়াকৈ আমি সকলোৱে লৈ যাম দায়িত্ব কৰিছোঁ এই প্ৰগ্ৰামটো ছাকচেছ কৰিব লাগিব জনাই আজিৰ খবৰটো মই ইয়াতে থেংক ইউ আমাৰ অহা 4 তাৰিখৰ পৰা আমাৰ খেল মহাৰণ যি ষ্টেট লেভেল তাৰ অপেনিং চেৰেমনি হ'ব ডিপুত আৰু ক্লোজিং চেৰেমনি 9 মাৰ্চত আমাৰ এই হৰিহজান স্পৰ্টছ কমপ্লেক্সত অনুষ্ঠিত হ'ব 9 জানুৱাৰী সো তাৰে আমি আজি প্ৰথমখন সভা অনুষ্ঠিত কৰিলোঁ আৰু আমি আশা ৰাখিছোঁ মানে যি ক্লোজিং চেৰেমনিটো আমাৰ বোকাজানত হ'ব এই প্ৰগ্ৰাম যাতে ভালদৰে হৈ যায় তাৰ কাৰণে আমি যিখিনি কৰিব লগা কাম আছে তাৰ বিষয়ে আজি আলোচনা কৰা হৈছে আমাৰ 35 টিম